Hey guys, good morning. Welcome to my King Assam YouTube channel. আৰু যেহেতু আজি বিশ্বকৰ্মা পূজা আগৰ ভিডিঅ'টোত গমেই পাইছে যিহেতু আজি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাত বহুত কাম আছে এতিয়া আছোঁ এনেকৈ আৰু গুদামত গাড়ী লগাইছোঁ কিন্তু গুদামত উঠা নাই মাল উঠামেই এতিয়া যিহেতু এটা প্ৰগ্ৰাম আছে আৰু আমাৰ দোকানত আছে গাড়ী কিন্তু এটা প্ৰগ্ৰাম আছে সেইটো প্ৰগ্ৰামৰ কাৰণে মাল ল'ব আহিছোঁ মাল কি মাল দিম বা এইযোৰ টপ দিওঁ আৰু এইযোৰ ল' দিম বাকী মিচিং যাব মিচিং তলত 3000টো যাব আৰু সেইটো চাইডত 3000টো মিক্সাৰ তাতৰ এখন মিক্সাৰ দিব লাগিব হল চেনেল মিক্সাৰ ডাঙৰ এখন দিবা নোৱাৰি এখন দিলে ইমান হেৰি নহয় কিন্তু সেইখন মিক্সাৰ দিম সেইখনত চব মিলাই আছে এতিয়া মালখিনি উঠাই দিব নাকি মালখিনি উঠাই দিব এনেকৈ গাড়ীত মাল চাল লোড কৰা হৈ গ'ল এতিয়া আমি এনেকৈ গলিৰ পৰা ওলাই আছোঁ মানে পাছত দিন বেছি মাল জনাই ইয়াৰে মাল লৈছোঁ যিহেতু আমি চলাব নহয় নচলাব আমি নচলাওঁ এনেকৈ এতিয়া মনত আৰু মই এনেকৈ যাই আছোঁ মালটো যাব দলবাৰী মালটো গেলাম এতিয়া আমি দলবাৰী নাগৰাৰ নামতে যিহেতু এতিয়া আমি মালটো তাতে চাব গৰম চাপে আমাৰো যিহেতু প্ৰগ্ৰাম গাড়ীত হৈ আছে মালা আৰু আমাৰ যিহেতু ইয়াতে আহি গৈছোঁ এতিয়া নাটকে অলপমান পাছত মই ভালকৈ দেখিছোঁ আমাৰ পূজা আৰম্ভ হৈ আছে আগে মালখিনি ফেল থৈ আহোঁ তাৰপিছত হ'ব আমি গাড়ী চাড়ী পূজা কৰিলোঁ কৰি কিনে মিচিঙতো ফটা চটা দিলোঁ এতিয়া আমি যাওঁ এতিয়া আমি গাড়ী চাড়ী পূজা কৰি কিনে গাড়ী পূজা কৰি কিনে এতিয়া আমি যাই আছোঁ মাল ধৰিবা মনোজ আৰু মই যাই আছোঁ মালটো উঠালতে ফেলে থৈ অলপ আহি কিনে আৰু দোকানতো পূজা দেখাব আছে দোকানতো পূজা চলি আছে তাৰপিছত সোনকালে যাব লাগে আৰু আহিব লাগে এতিয়া আমি এনেকৈ আহি পাই গ'লোঁ মানে এইটো সাতগাঁৱে নে কি দলবাৰী কৈ গেছ এজেঞ্চিত তাতে আজি প্ৰগ্ৰাম আছে এতিয়া ফেন ঘূৰি আছে গাড়ীৰ পৰা এতিয়া মালটো নামি লওঁ বামুণ আছে মানে পূজা কৰিব আৰু সেইটো চাইডে মালখিনি নামি লওঁ মালখিনি নামি লৈ লগ পাইছোঁ ৰ'ব পুৰা গাড়ী চাড়ী পূজা কৰি আছে এই ইঞ্জিনৰ তাতে এটা সেই দিয়ক এইটো মাজত সেইটোত সেইটো কৰি আছে মোৰ গাড়ী পূজা নন গা ধুই আছ এফালে ধুই আছে মোৰ গাড়ী পূৰা ধুই কিনে হেৰি কৰিছোঁ কালি কৰি আছে পূজা এফালে মই আছোঁ মই কিন্তু এতিয়াও গা ধোৱা নাই পূজা কৰা হৈ গ'ল আৰু কালি বোকা গুচাই নাই টাইমৰ পিছত আৰু আহি গ'লোঁ এনেকৈ কেমেৰাৰ আগত এতিয়া এনেকৈ দোকানৰ আগতে বহি আছোঁ পূৰা হেৰি কৰি গান বাজি আছে এতিয়া লাগে থৈ দিছোঁ মনিটৰ আৰু আমাৰ এফালে দোকানৰ পূৰা পূজাৰ চলি কিনে শেষ হ'ল এতিয়া আমি এবাৰ যাই আছোঁ এতিয়া দোকানৰ পূৰা পূজা আমি দোকানৰ ভিতৰতে যিহেতু পূজা কৰিছোঁ চুম পূৰা শেষ হৈ গ'ল এতিয়া পূৰা বহুত দেৰি মূৰত এতিয়া আৰু কেমেৰা আগত মানে দিগদাৰ পায় পূৰা সেই নাই পূৰা বিজি খিচাৰি এনেকৈ আমাক সেই হৈছে বহুত বিজি আৰু তাৰ কেমেৰা উলিয়াব সময় মানে এতিয়া আৰু চব কাম খতম এতিয়া ৰাতি মই কৈছোঁ ৰাতি ফাংচন হ'ব এতিয়া যাই আছোঁ ফাংচন মই ৰুমত আহি কিনে গা চা ধুলোঁ এতিয়া যাই আছোঁ ফাংচনত ফাংচনত মানে বহুত দেৰি হ'ল চব প্ৰগ্ৰাম আৰম্ভ হৈছে মই ঘৰত আহি কিনে গা চা ধোৱাতে বহুত দেৰি হ'ল চব কাম খতম কৰি গৈছোঁ এতিয়া এনেকৈ ষ্টেপ নামি আছোঁ বলক মানে ডাইৰেক্ট যাই কিনে ফাংচনত লগ পাই আছোঁ আৰু এফালে তাকে যাই পাইছিলোঁ মানে ফাংচনত এতিয়া আৰু এনেকৈ আৰু ঘৰত আহিছোঁ এনেকৈ গামচা এতিয়া আৰু এটা ফাংচন মানে এনেকৈ দিনটো আজি দাউৰি আছোঁ কিন্তু ভিডিঅ' বনাব মানে সময় হোৱা নাছিল কিন্তু দিনটো আজি দাউৰি থকাতে গৈছোঁ এতিয়া আৰু যাওঁ ফাংচনত ব্লক ফাংচনত আৰু 2টা বাজে আৰু মই এনেকৈ যাই আছোঁ মানে আমাৰ যি কাম আছিল গোটেই এনেকৈ কাম সেই ঘৰ এতিয়া আৰু এটা গাড়ী চাড়ী তাতে থৈ কিনে মানে সান্দাই ল'লে দেখিব ডাবুলৰ সেই গাড়ী আৰু তেতিয়াৰ পৰা দেখাব পৰা নাই মানে কাম এনেকৈ কাম কৰোঁতে আজি ভিডিঅ'টো এনেকৈ ভালকৈ পূৰা বনাব পৰা নাই এতিয়া এনেকৈ আমাৰ গলি দি পূৰা যাই আছোঁ
মোৰ পাছদিন সেইফালে আহি আছে দোকান কৰি গাড়ী এতিয়া গেট চেট চিন্তা মই আগে যাই কিনে এখন গাড়ী সোমালা পিছতে আৰু এখন গাড়ী আছে এখনত লাইট চাইট নাই এখন পুৰা মনতে চলাই আছে এইটো গাড়ী আৰু যা যা ৰে কি গেপত থৈ দিছে গোটাই এতিয়া হেভি ড্ৰাইভাৰ মই নাই আছোঁ গোটাই হেভি ড্ৰাইভাৰ না তহঁতে গাইছে আজি মানে ভিডিঅ' যেখান দি বাৰু সেইখান দি দেখাইছোঁ আৰু বেছিকৈ দেখিব নোৱাৰোঁ মানে কাম চাম সেনেকৈ কৰাতে অলপ কেমেৰা অনে কৰিব পৰা নাই আজিলৈ এখন দিয়ে আৰু আগলৈ ভিডিঅ' পাই দেখুৱা যদি ভাল পালে লাইক এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে এতিয়া টাইম হৈছে দুটা এতিয়া বাই বাই গুড নাইট